এজন মানুহে চিঞৰি চিঞৰি নিজৰ নিৰ্দোষীৰ প্ৰমাণ কিমানজনক দিব পাৰিব? মম জ্বলালে ক'লা ধোঁৱা ওলোৱাটো স্বাভাৱিক কথা। যেতিয়া তুমি নিৰ্দোষী হৈও দোষী প্ৰমাণ হোৱা, তেতিয়া কিমান আৰু কান্দি কান্দি মই নিৰ্দোষী বুলি চকুৰ বন্যা বোৱাবা? যদি তুমি ভুল কৰা নাই, তেতিয়া মাত্ৰ এবাৰ নিজক সোধা যে তুমি আচলতে বিচাৰা কি? মনতে সংকল্প লৈ নিজকে এনেকৈ প্ৰতিষ্ঠিত কৰা যাতে যিসকলে আঙুলি টোৱাই তোমাক কথাৰে অত্যাচাৰ কৰিছিল, সেইসকল মানুহে তোমাৰ চকু থৈ কথা ক'বলৈও এদিন লাজ পাব। আজি মই ক'ব বিচাৰিছোঁ এজনী ছোৱালীৰ প্ৰেমৰ কথা। কাহিনীটো সম্পূৰ্ণ কাল্পনিক। আমি সকলোৱে সৰুতে বাঘ আৰু গৰখীয়া নামৰ সাধুটো শুনিছিলোঁ। ঠিক তেনেকুৱাই এই কাহিনীটো। এখন চহৰত এজনী ছোৱালী আছিল। নাম তাইৰ চিয়ানা। বয়স ঠিক 12-13ৰ ভিতৰত। আমি জানো যে আজিকালি এই বয়সত ল'ৰা ছোৱালীৰ মনবোৰ অতীতৰ তুলনাত অতি চঞ্চল হয়। ভাল বেয়া বিচাৰ কৰাৰ ক্ষমতা সিহঁতৰ নাথাকে। ঠিক তাইৰো সেই একেই অৱস্থাই হ'ল। সাগৰৰ পাৰত থকা এজোপা নাৰিকল গছৰ পৰা যদি এটা নাৰিকল সেই সাগৰৰ পানীত পৰি যায়, তেতিয়াহ'লে নাৰিকলটোক সাগৰৰ পানীয়ে ক'লৈ উটুৱাই লৈ যাব তাৰ কোনো ঠিকনা নাথাকে। কাৰণ সেই নাৰিকলটো তেতিয়া সম্পূৰ্ণ সাগৰৰ ওপৰতে নিৰ্ভৰ কৰে। অৰ্থাৎ ক'ব খুজিছোঁ যে মাক দেউতাকে ল'ৰা ছোৱালীক জন্ম দি ভাল সংস্কাৰ দিবলৈ যত্ন কৰে, কিন্তু কেতিয়াবা সেই ল'ৰা ছোৱালীয়ে সংগৰ দোষত পৰি বিপথে পৰিচালিত হৈ মাক দেউতাকৰ উচিত শিক্ষাকো পাহৰি পেলায়। চিয়ানাও ঠিক সংগৰ বলি হ'ল। 12-13 বছৰীয়া চিয়ানা সহজ সৰল আছিল। ঘৰতে থাকি তাই পঢ়া শুনা কৰিছিল। মাক দেউতাকৰ লগত সময় অতিবাহিত কৰা এজনী তেনেই সাধাৰণ ছোৱালী। কিন্তু তাই লগৰীয়াবোৰে তাইক মাতি নিয়ে সিহঁতৰ লগত সময় কটাবলৈ। তেতিয়ালৈকে সকলো ঠিকেই আছিল। যেতিয়া তাই সেই লগৰী 5জনীৰ জীৱনত প্ৰেমিক আহিল তথা বয়ফ্ৰেণ্ডৰ আগমন ঘটিল, তেতিয়া তাইৰো বেয়া দিন আহিল। মই ক'ব খোজা নাই যে প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক বেয়া বুলি, কিন্তু দেখা যায় যে এতিয়াৰ সময়ত এজনী ছোৱালীয়ে 3-4টা প্ৰেমিক বনায়। বহুতৰ লগত মিছাই সময় অতিবাহিত কৰে। তাইৰো লগৰী কেইজনীৰ সময়ৰ লগে লগে তেনেকুৱাই হ'ল। চিয়ানায়ো ঠিক তেনেকৈয়ে সময় সাপেক্ষে লগৰ কেইজনীৰ দৰে নিজৰ চৰিত্ৰত বেয়া দাগ লগাবলৈ ধৰিলে। ইজনৰ পাছত আন এজন ল'ৰাৰ আগমন ঘটিব ধৰিলে তাইৰ জীৱনত। সময়ৰ লগে লগে তাই ঘৰৰ মানুহৰ চকুত ধৰা পৰিবলৈ ধৰিলে। তাৰ কাৰণে তাই যথেষ্ট মাৰ আৰু গালিও খাবলগীয়া হ'ল। অৱশেষত তাই এইবোৰৰ পৰা সম্পূৰ্ণ আঁতৰি আহি জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ ধৰিলে। সেইকাৰণেই তাই কেইদিনমানৰ কাৰণে মোমায়েকৰ ঘৰলৈ গুচি গ'ল। তাত তাই ককায়েক আৰু বায়েকক সকলো কথা ক'লে আৰু দুয়োজনৰ তৎপৰতাত 2 মাহৰ পিছতে তাই সম্পূৰ্ণ পুৰণি সহজ সৰল চিয়ানাজনী হৈ গ'ল। সহজ সৰল চিয়ানা সম্পূৰ্ণ সলনি হৈ ঘৰলৈ উভতিল। তেনেতে এদিন তাইলৈ বায়েকে পাতি লোৱা ককায়েক এজনে ফোন কৰিলে আৰু ঘৰৰ মানুহে তাইক আকৌ কাৰোবাৰ লগত কথা পতা বুলি সন্দেহ কৰি গালি গালাজ পাৰিব ধৰিলে। আচলতে এইটো স্বাভাৱিক কথা যে এবাৰ চুৰ কৰিলে পাছত চুৰ নকৰিলেও চোৰৰ বদনাম গাৰ পৰা আঁতৰ নহয় কেতিয়াও। কাহিনীটোৰ পৰা এটাই স্পষ্ট হয় যে বন্ধু থাকিব লাগে, কিন্তু এনেকুৱা বন্ধু থাকিব নালাগে যিয়ে কুকাৰ্যত লিপ্ত হ'বলৈ শিকায়। আপোনালোকৰ মনত হয়তো এতিয়া এটা প্ৰশ্নৰ উদয় হ'ব যে চিয়ানাই সেইটো সময়তে সংগ এৰি নিদিলে কিয়? হয়, আপোনালোকে জানে যে যিজনে এবাৰ মাদক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্য পান কৰে তেওঁ সহজে এনে বদ অভ্যাস এৰিব নোৱাৰে। সম্ভৱ তাই লগৰ কেইজনীও চিয়ানাক তেনেকুৱা শিক্ষাই দিলে।
যিবোৰ তাই সহজে এৰিব নোৱাৰিলে। তুমি যদি নিচাযুক্ত বস্তু সেৱন কৰিছা, তেন্তে তুমি তাৰ ভাগ সেইজনক দিয়া যিয়ে সেই বস্তুটোৰ প্ৰতি আসক্ত, কিন্তু সৎজনক তাৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা নকৰিবা। যেতিয়া কাৰোবাৰ ওপৰত বিশ্বাস আৰু ভৰসা দুয়োটাই হেৰাই যায়, তেতিয়া সেয়া সহজে উভতি অহাটো অসম্ভৱ। চিয়ানাটো ভাল হৈয়ে ঘৰলৈ উভতিছিল, কিন্তু তাইক বিশ্বাসত ল'ব নোৱাৰিলে তাইৰ ঘৰৰ মানুহে। ঠিক বাঘ আৰু গৰখীয়া সাধুটোৰ দৰেই হ'ল তাইৰো অৱস্থা। আচলতে বেইমান মানুহ নহয়, বেইমান সময়হে। তাই ককায়েকৰ লগত কথা পাতিছোঁ বুলি কোৱা কথাষাৰ যদি ঘৰৰ মানুহে বিশ্বাস কৰিলে হয়, তেতিয়া হয়তো চিয়ানাই অনুপ্ৰেৰণা পালেহেঁতেন। অৱশেষত কথাৰ নিৰ্যাতন সহিব নোৱাৰি খঙতেই তাই ককায়েকজনকে প্ৰেমিক বুলি ক'বলৈ বাধ্য হ'ল। আৰু এতিয়া তাইৰ জীৱন অমাৱস্যাৰ দৰেই অন্ধকাৰ।